নমস্কাৰ। আজি ৭৪তম গণৰাজ্য দিৱস। এই গণৰাজ্য দিৱস ভাৰতৰ ৰাজধানী নতুন দিল্লী আৰু ৰাজ্যবিলাকৰ ৰাজধানী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজধানীবিলাকত পালন কৰা হৈছে। একেদৰে জিলাৰ সদৰবিলাকত আৰু মহকুমাৰ সদৰবিলাকতো ৭৪তম গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। একেদৰে দেশৰ ভিন্ন প্ৰান্তৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহেও ৭৪তম গণৰাজ্য পালন কৰিছে। ইয়াৰ লগত সংগতি ৰাখি দক্ষিণ গোলাঘাট শিক্ষা খণ্ডৰ সৰু পথাৰৰ অন্তৰ্গত জোনালী পথাৰ প্ৰাথমিক বিদ্যালয়ো ৭৪তম গণৰাজ্য দিৱস উদযাপন কৰিছে। আহকচোন এই বিদ্যালয়খনে কেনেদৰে গণৰাজ্য দিৱস উদযাপন কৰিছে সেই দৃশ্যবিলাক আমি উপভোগ কৰোঁ। এয়া এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক ছাৰ দেৱ সন্দিকৈয়ে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু এই বিদ্যালয়খনৰ জ্যেষ্ঠ আৰু সহকাৰী শিক্ষক শ্ৰদ্ধাৰ তনুৰাম দাস ছাৰক এগছি বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাইছে আৰু তেখেতৰ আহ্বানত এই দুয়োগৰাকী ব্যক্তিয়ে এগছি বন্তি প্ৰজ্বলন কৰিছে পতাকা উত্তোলনস্থলীত। আৰু এই বন্তি প্ৰজ্বলনৰ পাছতেই এয়া গণৰাজ্য দিৱস উদযাপন কৰিছে। এয়া তিৰংগা পতাকা উত্তোলন কৰিছে। আহকচোন আমি চাওঁ কেনেদৰে উদযাপন কৰিছে। চনৰ ২৬ জানুৱাৰী তাৰিখে গৃহীত কৰা হৈছিল আৰু সেই দিনটোৰ পৰা আজিলৈকে ২৬ জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰি আহিছে। আৰু এই গণতন্ত্ৰ দিৱস সমগ্ৰ ভাৰততে উদযাপন কৰা হয়। এই বিদ্যালয়খন এটা সুন্দৰ পৰিৱেশত অৱস্থিত আৰু এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাও অধিক আছে। ১২০ জন ছাত্ৰ ছাত্ৰী আছে। ৫টা শ্ৰেণীত ১২০ জন ছাত্ৰ ছাত্ৰী। আমি বিদ্যালয়খনৰ পৰিৱেশ চাওঁ আহক। তোমালোকৰ আজি কেনেকুৱা লাগিল? ভাল লাগিল। গণৰাজ্য আমি এই বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক সহকাৰী শিক্ষক শ্ৰদ্ধাৰ তনুৰাম দাস ছাৰক লগ পাইছোঁ। তেখেতৰ অনুভৱ জানিম। আজি ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱস আমি উলহ মালহেৰে পালন কৰিছোঁ। আমাৰ তিৰংগা পতাকা উত্তোলন কৰা হৈছে। উত্তোলনস্থলীত আমাৰ সোণালী পথাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকল, পৰিচালনা সমিতিৰ সদস্যসকল আৰু ছাত্ৰ ছাত্ৰীসকলে সমবেত হৈ আমি এই অনুষ্ঠানটো পালন কৰিছোঁ। আজি আমাৰ গৌৰৱৰ দিন। এই ২৬ জানুৱাৰী আজি ৭৪ বছৰত ভৰি দিলে। আমি আজি উলহ মালহেৰে পালন কৰি দিনটো আমি বিভিন্ন কাৰ্যসূচীৰে পালন কৰিবলৈ মনস্থ কৰিছোঁ। এইদৰেই আমি প্ৰতি বছৰে পালন কৰোঁ আৰু পালন কৰি যাম।
আমাৰ এইটো এটা গৌৰৱৰ দিন। এইটো আমাৰ বৃহৎ গণতন্ত্ৰ ভাৰতবৰ্ষৰ এটা ডাঙৰ উৎসৱ। ইয়াকে আমি সদায় পালন কৰি থাকিব লাগে। ইমানতে গণতন্ত্ৰ দিৱস আমি সকলো ছাত্ৰ ছাত্ৰী একত্ৰিত হৈ আজি আমাৰ সোণালী পথাৰ প্ৰাথমিক বিদ্যালয়ত আমি গণতন্ত্ৰ দিৱস ইতিমধ্যে উদযাপন কৰিলোঁ। গতিকে ইয়াত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিকে আদি কৰি বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱকদ্বয় উপস্থিত থাকি আমাৰ পতাকা উত্তোলন কাম সমাপ্ত কৰিলোঁ। গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ। অতিৰিক্ত শ্ৰেণীকোঠা অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ 2021-22 বৰ্ষত আমি অনুদান পাইছোঁ। গতিকে ঘৰটো বনাই ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু গৃহ অপেনিং আমি কৰিলোঁ। ঘৰটো অপেনিং কৰিলোঁ 21 জানুৱাৰী তাৰিখে গৃহটো অপেনিং কৰিলোঁ। আৰু ইয়াত আমাৰ বিঅ' ছাৰ আহিছিল, SI ছাৰ আহিছিলে, আমাৰ বিঅ' ছাৰ SI ছাৰ ইঞ্জিনিয়াৰ আহিছিল আৰু আপোনাৰ গাণনিক বিষয়া আহিছিল। বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিল, অভিভাৱক আছিল, ছাত্ৰ ছাত্ৰীসকল আছিল। ভাল লাগিল। নতুনকৈ এটা ঘৰ আমি পাইছোঁ, গৃহ এটা পাইছোঁ। এইখন বিদ্যালয়ৰ নাম কি? সোণালী পথাৰ প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক হিচাপে আপুনি আছে? হয়, মই আপোনাৰ নামটো? জুন মাহৰ 30 তাৰিখে মই কাৰ্যভাৰ গ্ৰহণ কৰিছোঁ। মোৰ নাম শ্ৰী দেৱসন্দিকৈ। হয়। আৰু এই বিদ্যালয়খনত ষ্টাফ কেইজন আছে? আমাৰ চাৰিগৰাকী আছিল। এগৰাকী আপোনাৰ বেলেগ এখন স্কুলত মানে এডজাষ্ট কৰি থৈছে। এনেইতো 4জনে আছিলোঁ আমি। তাৰপিছত বিদ্যালয়খনত সৰ্বমুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 120 জন। 120 জন। ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ অনুপাতে শিক্ষক 4জন হৈছে। 4জন হ'ব লাগিছিল। হ'ব লাগিছিল। এতিয়া এজন এটেচমেণ্টত গৈছে। এটেচমেণ্ট গৈ আছে তেওঁ। তাৰপিছত বিদ্যালয়খনত শ্ৰেণীকোঠা কিমান আছে? শ্ৰেণীকোঠা হিচাপে আমাৰ এনেই বাঁহৰ পাৰ্টিশ্যন মাৰি থোৱা আছিলে। তাত 3টা শ্ৰেণীকোঠা আছিলে। মাজে মাজে এনেই হেৰি হিচাপে নাই, ৱাল হিচাপে নাই। আৰু এতিয়া ইয়ালৈ 2টা ক্লাছ আনিছোঁ। এতিয়া মুঠতে আমাৰ 5টা ক্লাছ আছে। ইয়াত ক্লাছ 4 আৰু 5 ইয়ালৈ লৈ আহিছোঁ। আজি 3-4 দিন হৈছে না। একেলগে আহিছে।